তাৰ 10%ও সঁচা নহয় হয় 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 10% সঁচা নহয় ঠিকই কৈছে আৰু মই ইমান দিনে একো মাত মাতিব পৰা নাই কাৰণ ইমান সুস্থ আছিল চাগে সেইকাৰণে মাত মাতিব পৰা নাই হেৰেছমেণ্ট ইমান মেণ্টেল হেৰেছমেণ্ট যোনটো কেতিয়াও মই ভাবাই নাছিলো হ'ব বুলি আসলতে এইটো হেৰেছমেণ্ট নহয় হেৰেছমেণ্ট এতিয়া হ'বহে ধৈৰ্য ধৰক সেইখিনি মই পাৰ কৰিব লগা হৈছে মেণ্টেলি প্ৰস্তুত নাছিলো কোনো ধৰণৰ এতিয়া ফুলি মেণ্টেলি প্ৰস্তুত হওক আৰু গোটেই কাহিনীবিলাক ৰাইজক মানে আগত হেৰি কৰক কি কৰিছিলে কি কৰা নাই কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ সেইটো কাৰণে 7 দিন মই যেনে কটালো কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে হয় বেছি হৈ গ'ল নহয় ৰাইজে বহুত বেছি কৰি আছে হয়নে নহয় বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত ন্যায়ালয়ে মোক দুখী কৰা আগতে নিউজ মিডিয়াই মোক দুখী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে মোক হয় হয় মিডিয়াই কিন্তু এইটো কৰিব নালাগিছিল সঁচাকৈ মিডিয়াই কিন্তু বহুত বেয়া কৰিছে দেই মই দুখী বুলি কথা কৈছে আৰু বহুত ধৰণৰ নিউজ বিভিন্ন ধৰণৰ নিউজ য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল সঁচাকৈ এইটো কিন্তু বেয়া কৰিছে তো কেছটো এতিয়া আপোনাৰ ওপৰত হ'ব নালাগিছিলে চব বিশালৰ ওপৰত হ'ব লাগিছিলে সঁচাকৈ খুব বেয়া কৰিছে আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই সাৰেণ্ডাৰ কৰিব ওলাইছো মই খুব ভাল কৰিছে সঁচাকৈ খুব ভাল লাগিছে কোঅপাৰেট কৰিম পুলিচৰ লগত গোটেই কথাবিলাক ক'ব পুলিচক তেতিয়া ৰাইজে গম পাব কি কৰিছে কি কৰা নাই ইমান দিনে কৰিব পৰা নাছিলো মই পলাই ক'তো থকা নাই মই লুকাই আছিলো অকণমান এই কথাটো নক'ব সঁচাকৈ আহি উঠে আপুনি পলাই থকা নাই লুকাই আছিলে মই পৰা নাছিলো সহ্য কৰিবলৈ ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে যি মন যায় তাকে কৈ আছে কামটো কিন্তু সহ্যৰ বাহিৰত কৰিছে সেইকাৰণে সহ্য হোৱা নাই চাগে ন কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে তথ্য নাই কি কয় এই চেনেলবিলাকে কিয় কৰিলে এইবিলাক আপোনাক আগতে দুহি সাব্যস্ত কৰি দিলে বেয়া কৰিছে নহয় মই ভাবিছিলো ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে ইমান হয় কিয় কৰিলে মিডিয়াই এইবিলাক সঁচাকৈ বহুত দুখ লগা দেই তথ্য নথকাকৈ ইমান নিউজ নবজায় কিন্তু আজি নিউজৰ মিডিয়াৰ ফলত মই আজি দুখী নাই হয় দিয়ক আপোনাৰ কথা শুনি পেলাই সঁচাকৈ মোৰ একেবাৰে চকুৰ পৰা পানী ওলাই আছে আৰু নক'ব এই কথাটো মিডিয়াই কিয় এইবিলাক কৰিলে সঁচাকৈ খুব বেয়া লাগিছে হ'ব নালাগিছিল এই কথা তেনেকৈ আচলতে মিডিয়া বহুত বেছি কৰি আছে ন গোটেই মানুহৰ আগত মোৰ মান সন্মান মোৰ মা দেউতা মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে হয় আপোনাৰ দেউতাককো মাতি আনিছে নহয় ডিব্ৰুগড় পুলিচে মান সন্মান বোলা কোনো বস্তুটো নাৰাখিলে হয় বেয়া পাইছোঁ মিডিয়াক সঁচাকৈ মই বেয়া পাইছোঁ সঁচাকৈ আৰু এতিয়া আৰু ধৈৰ্য ধৰিব পৰা নাই চবৰে এটা সীমা থাকে দিয়ক ধৈৰ্য সীমা চেৰাই গৈছে এতিয়া আৰু মানে ভাল লগা নাই সহ্য হোৱা নাই ভালেই কৰিছে দিয়ক আপুনি আত্মসমৰ্পণ কৰিছে খুব ভাল লাগিছে সঁচাকৈ সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম আৰু মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব আৰু মিডিয়া হয় আৰু নক'ব নিউজ চাই নহয় চ' আজি মই চাৰেণ্ডাৰ কৰিম আৰু মই ফুল কোঅপাৰেট কৰিম পুলিচৰ লগত আৰু মোৰ বিশ্বাস যে যদি মোৰ সত্য হয় মোৰ কোনো ধৰণৰ শাস্তি নহয়